সো আজি আমি ক্লাছ 9-ৰ চিলেবাছটো চাম হাফ ইয়াৰলি। সো এইটো তোমালোকে দেখিব পাৰা যে 2023 and 24-ৰ চিলেবাছ হয় এইটো, ঠিক আছে। সো কোনো না ভাবে যে এইটো আগৰ চিলেবাছ, এইটো নতুন চিলেবাছ যিটো মই সেৱাৰ ৱেবছাইটৰ পৰা লৈছোঁ। সো বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে এইটো এছামিজ মানে MIL চিলেবাছ হয়, যিটো নেকি সেৱাৰ আণ্ডাৰত আছে। সো দেখিব পাৰা তোমালোকে লিখি ল'ব পাৰা চিলেবাছটো, বা কিতাপত দাগাই লোৱা। সো ইয়াতে তোমালোকৰ ছমাহিলী মানে হাফ ইয়াৰলি প্লাছ যিটো এনুৱেলি দুটাই চিলেবাছ আছে। সো মই ছমাহিলীটো দি দিম তোমালোকক। সো এইটোৰ পৰাই তোমালোকে ল'ব পাৰিবা, মানে এনুৱেলিটো ইয়াৰ পৰাই ল'ব পাৰিবা। সো দেখা ইয়াতে যে তোমালোকৰ এইটো হাফ ইয়াৰলি চিলেবাছত কি আছে। হাফ ইয়াৰলি চিলেবাছত আছে তোমালোকৰ ইয়াতে আহিব অন্যৰ প্ৰতি ব্যৱহাৰ, সময় আৰু অন্ধবিশ্বাস, কুসংস্কাৰ। এই তিনিটাৰ পৰা কিমান আহিব? এই তিনিটাৰ পৰা তোমালোকৰ আহিব 15 মাৰ্কছ হাফ ইয়াৰলিৰ কাৰণে, ঠিক আছে। এই তিনিটাৰ পৰা তোমালোকৰ হাফ ইয়াৰলিৰ বাবে কিমান আহিব? 15 মাৰ্কছ, অ'কে। সো তাৰপিছত দেখিব পাৰা তাৰপিছত ইয়াতে আছে ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য, এইটো আছে 7 মাৰ্ক। এইটো আহিব তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত। আৰু যে এটা আছিলে মানে আৰু এটা চেপ্টাৰ আছে তোমালোকৰ কি নামে যে পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন, সেইটো তোমালোকৰ হাফ ইয়াৰলিত নাহে, ঠিক আছে। পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন এইটো তোমালোকৰ হাফ ইয়াৰলিত নাহে। আৰু জুচটো তোমালোকৰ আহিব 5 মাৰ্কৰ কাৰণে, জুচ, অ'কে। আৰু যিটো লোক সংস্কৃতি আছে, লোক সংস্কৃতি এইটো তোমালোকৰ হাফ ইয়াৰলিত নাহে, ঠিক আছে। ভালদৰে চিলেবাছবোৰ লিখি ল'বা, নহ'লে পিছত দিগদাৰ হৈ যাব, ঠিক আছে। সো আৰু এইটো দেখা তোমালোকৰ পদ্য অংশৰ পৰা কি আহিব? পদ্যৰ পৰা আহিব শিশুলীলা আহিব, মানৱ বন্ধন আহিব আৰু গীত আৰু ছবি। এই তিনিটাই আহিব তোমালোকৰ পদ্যৰ পৰা, ঠিক আছে। এই তিনিটাই আহিব কিমান মাৰ্কৰ? 13 মাৰ্কৰ কাৰণে, মানে 13 মাৰ্কৰ কাৰণে আহিব। আৰু তোমালোকৰ যে এইটো আছে যে প্ৰচণ্ড ধুমুহাৰ প্ৰশ্ন কৰিলে মোক, এইটো নাহে। আৰু মোৰ দেশ এইটো নাহে, এই দুটা নাহে, ঠিক আছে। আৰু তোমালোকে গ্ৰামাৰখিনিও চাই ল'ব পাৰা কি আছে। সো গ্ৰামাৰ ভিতৰত তোমালোকৰ আহিব নতবিধি, ক্ষতবিধি, সমাৰ্থক শব্দ, বিপৰীত শব্দ, সন্ধি জুৰীয়া শব্দ, মানে এইবিলাক আহিব তোমালোকৰ 13 মাৰ্কৰ কাৰণে, অ'কে। সো ভালকৈ লিখি ল'বা, নহ'লে পিছত আৰু মানে উল্টা পুল্টা পঢ়ি বেকাৰ সময় টাইম নষ্ট কৰি লাভ নাই, অ'কে। সো আৰু ইয়াতে দেখিব পাৰা তোমালোকে কি আহিব। তোমালোকৰ এইটো আহিব মানে ৰচনা আহিব, বাক্য ৰচনা আহিব, আবেদন লিখন, এইটো কিমান মাৰ্কৰ কাৰণে আহিব? 4 মাৰ্কৰ কাৰণে এটা আবেদন আহিব, ঠিক আছে। আৰু ৰচনা আহিব তোমালোকৰ ৰচনা আহিব আৰু 8 মাৰ্কৰ কাৰণে এটা ৰচনা আহিব, যিকোনো এটা ৰচনা কৰিবা, ঠিক আছে। সো এইখিনি তোমালোকৰ মেইন চিলেবাছ হয়। আৰু আছে কি আছে দেখা। আৰু তোমালোকৰ চোৰ ধৰা আৰু সন্মান দুটাৰ পৰা কিমান আহিব? 10 মাৰ্কৰ কাৰণে আহিব, অ'কে। চোৰ ধৰা আৰু সন্মান ভালকৈ চাবা, ইয়াৰ পৰা কুৱেশ্যন আহিব। আৰু আছে হনুমন্তৰ লংকা দৰ্শন, এইটো আহিব 8 মাৰ্কৰ কাৰণে। হনুমন্তৰ লংকা দৰ্শন এইটো তোমালোকৰ 8 মাৰ্কৰ কাৰণে আহিব। সো এইটো ভালকৈ চাবা, ইয়াতে বহুত কুৱেশ্যন আহে। সো এইটো ভালকৈ চাবা, অ'কে। আৰু তোমালোকৰ যিটো হুক আছে, হুক কবিতা বা পদ্য, এইটো নাহে, কিন্তু হুকটো নাহে, ঠিক আছে। এইটো তোমালোকৰ নাহে, অ'কে। তাৰপিছত আৰু আছে তোমালোকৰ ব্যাকৰণৰ পৰা আৰু আছে। সো ব্যাকৰণৰ পৰা কি আছে আৰু চাই লোৱা। বিপৰীত লিংগবাচক শব্দ আছে, বিপৰীত শব্দ আহিব, সমাৰ্থক শব্দ, জুৰীয়া শব্দ, আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ, এইটো আহিব 7 মাৰ্কৰ কাৰণে। সো এইখিনি তোমালোকৰ চিলেবাছ অসমীয়া। সো ভালকৈ চাই ল'বা, অ'কে। সো মই আৰু তোমালোকৰ যিটো ইংলিছ আছে, ইংলিছ চিলেবাছটো চাব পাৰা, ইয়াতে মই দি দিম তোমালোকক।
চাই লোৱা হাফ ইয়াৰলি এনুৱেলি দুটাই আছে সো প্ৰথমে গ্ৰামাৰখিনি চাই লোৱা তোমালোকে গ্ৰামাৰৰ কি আহিব ৰিডিং আহিব ৰিডিং মানে সিন পেজেছ সিন আৰু আনসিন পেজ আহিব ঠিক আছে 5 মাৰ্কৰ কাৰণে এটো আহিব আৰু তোমালোকে দেখিবা ইয়াতে আছে ৰাইটিং আহিব ট্ৰান্সলেচন আহিব ৰাইটিং ট্ৰান্সলেচন ঠিক আছে এইবিলাক দেখি লবা স্টোৰী নোটিছ ৰাইটিং এইবিলাক আহিব আৰু কি 11 মাৰ্কৰ কাৰণে আহিব এইবিলাক চাই লবা গ্ৰামাৰৰ কাৰণে ঠিক আছে আৰু তোমালোকক কি চাব লাগিব গ্ৰামাৰৰ টেন্স ঠিক আছে দেখা তোমালোকে দেখিব পাৰা ইয়াতে আছে টেন্স আছে ইউজ অফ পেসিভ ভয়েস আছে ওয়ার্ড অর্ডার আছে নারেশন আছে প্রিপোজিশন ডিগ্রিজ কম্পোজিশন এইবিলাক আছে কোয়েশ্চন প্যাটার্নস সো ইয়াৰ পৰা 16 মাৰ্ক আহিব সো এইখিনি ভালকৈ চাবা ঠিক আছে সো আৰু তোমালোকৰ যেটো কিতাপৰ পৰা কি আহিব এটো চাই লোৱা এতিয়া কিতাপৰ পৰা তোমালোকৰ আহিব ফাৰ্স্ট যেটো আছে ফাৰ্স্ট লেসন দা ফান দে হেড এইটো আহিব ঠিক আছে দা ফান দে হেড এইটো আহিব আৰু সেকেন্ড যেটো আছে দা সাউন্ড অফ দা মিউজিক এইটো আহিব আৰু 3 নম্বৰ যেটো আছে মাই চাইল্ডহুড এইটো আহিব ঠিক আছে আৰু এটা আছে তোমালোকৰ কি আছিল এইটো দা বুন্ড অফ লাভ এইটো আহিব আৰু এটা আছে এ ভিজিটৰ অফ কাজিৰঙা এণ্ড শিৱসাগৰ এইটো আহিব ঠিক আছে টোটাল কিমান মাৰ্ক আহিব টোটাল 29 মাৰ্কৰ কাৰণে আহিব পাঁচটা লেসনৰ পৰা টোটাল 29 মাৰ্ক আহিব সো ভালকৈ চাবা এইবিলাক ওকে সো আৰু তোমালোকৰ দেখা মানে কবিতা কি আহে এইবিলাক চাই লোৱা কবিতা প্ৰথম আছে কবিতা দা ৰোড নট টেকেন এইটো আহিব ফাৰ্স্টলি ঠিক আছে তাৰ পিছত দেখিব পাৰা 2 নম্বৰটো দা লেক আইল অফ ইনস্পিৰ এটা আহিব এইটো চাব পাৰা তোমালোকে 2 নম্বৰটো আৰু 3 নম্বৰ কি আছে এ লিজেন্ড অফ নৰ্থলেণ্ড এইটো চাব পাৰা মানে এইটো চাব লাগিব চাব পাৰা বুলি নহয় এইটো আহিব কাৰণ আৰু এটা আছে নো ম্যানাৰ ফৰেন এইটো আহিব 4 নম্বৰ আৰু আছে 5 নম্বৰ ইছলামবাৰ ডিড মাই স্পিৰিট সিএল সো এইটো আহিব তোমালোকৰ 5টা কবিতা আহিব টোটাল 5টা কবিতাৰ পৰা কিমান মাৰ্ক 15 মাৰ্ক তো এটা কবিতাৰ পৰা কিমান মাৰ্ক কৈ আহিব 3 মাৰ্ক কৈ ওকে সো ভালকৈ চাবা এইবিলাক আৰু চাব পাৰা এইবিলাক কি আছে এইবিলাক তোমালোকৰ যেটো আৰু এটা আছে না মোমেন্টস যেটো আছে বুক তাৰ পৰা আহিব দুটা আহিব অনলি ঠিক আছে সেকেন্ড দা এডভেঞ্চাৰ অফ টটো এটা আহিব এইটো আহিব আৰু এটা আছে দা হ্যাপি প্রিন্স এই দুটাই আহে ঠিক আছে এই দুটাই ভালকৈ চাবা ওকে সো এইখিনি তোমালোকৰ ইংলিশৰ সিলেবাস আৰু তোমালোকৰ যেটো ম্যাথছ আছে ম্যাথমেটিক্স এইটো চাব পাৰা গণিতৰ পৰা কি আহিব চাই লোৱা গণিতৰ পৰা তোমালোকৰ ফাৰ্স্ট চেপ্টাৰটো আহে ফাৰ্স্ট চেপ্টাৰটো আহিব কিমান মাৰ্কৰ কাৰণে ফাৰ্স্ট চেপ্টাৰটো আহিব তোমালোকৰ 10 মাৰ্কৰ কাৰণে ইয়াতে চাব পাৰা ইয়াতে আছে 10 মাৰ্কৰ কাৰণে কিমান আহিব ফাৰ্স্ট চেপ্টাৰটো আহিব তোমালোকৰ আৰু এইটো ফাৰ্স্ট চেপ্টাৰ নহয় এইটো ৰিভিজনৰ কাৰণে কিমান আহিব ৰিভিজনটো তোমালোকৰ কি আহিব 10 মাৰ্কৰ কাৰণে হ'ব ওকে আৰু যেটো তোমালোকৰ ফাৰ্স্ট চেপ্টাৰ আছে কি আছিল এইটো সংখ্যা প্ৰণালী হেনেকুৱা আছিল সো ইয়াতে তোমালোকৰ ইংলিশত দিয়া আছে সো এইটো তোমালোকৰ আছিল আসামিছত সংখ্যা প্ৰণালী এনেকুৱা এটা আছিল সো এইটো আহিব তোমালোকৰ 10 মাৰ্কৰ কাৰণে সংখ্যা প্ৰণালী ঠিক আছে আৰু আছে তোমালোকৰ 2 চেপ্টাৰ যেটো আছে নাম্বাৰ 2 চেপ্টাৰ এইটো আহিব 15 মাৰ্কৰ কাৰণে সো এইটো ভালকৈ চাবা সংখ্যা প্ৰণালী চাবা আৰু ৰিভিজন চাবা সো আৰু এটা আছে 3 নম্বৰ চেপ্টাৰটো যেটো আছিল এইটো চাই লবা আৰু 4 নম্বৰটো চাবা কিন্তু 5 নম্বৰটো নাহে 6 নম্বৰটো চাবা 6 নম্বৰ চেপ্টাৰ আৰু 7 নম্বৰ চেপ্টাৰটো চাবা 7 নম্বৰটো আহে ওকে 7 নম্বৰটো কি আছিল তোমালোকৰ সাগে 7 নম্বৰত ত্ৰিভুজ আছে তো 7 নম্বৰ চেপ্টাৰটো চাই লবা আৰু নাই আৰু 8 নম্বৰ এটা আছে 8 নম্বৰটো চাই লবা 13 মাৰ্কৰ কাৰণে বহুত মানে ইয়াৰ পৰাই হাইষ্ট মাৰ্ক সো এইটো চাই লবা 8 নম্বৰ চেপ্টাৰটো ওকে সো এইখিনি তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে হৈ যাব আৰু নাহে ম্যাথছৰ পৰা ওকে